হেল্ল' এভৰিৱান, মোৰ নতুন এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। প্ৰায় 5:30মান বাজিছে। মই উঠি মুখ ধুই ৰাতিপুৱা যিখিনি কাম থাকে একেখিনিৰে সকলোৰে থাকে, তথাপিও আপোনালোকক আজি মই দেখাইছোঁ আৰু আশা কৰোঁ সকলোৱে চাই ভাল পাব। আৰু এইফালে ৰাতিপুৱা শুই উঠিয়ে মই মুখখন ধুইয়ে ফাৰ্ষ্ট বিচনাখন আচলতে পাৰি লওঁ, জাপি লওঁ কাপোৰখিনি। আৰু সকলোৱে ভাবিব ইমান গৰমত কাপোৰ লৈছে, তেনেকুৱা নহয়। আচলতে 2খন ফেন চলি আছিলে আৰু যিহেতু আজি বতৰটো অকণমান ভাল, মানে ডাৱৰীয়া কৰি আছে আৰু বৰষুণো দিছিলে। আজি পিছে একো দেখাব নোৱাৰিম বাহিৰত দেই, আজি বৰষুণ দি আছিলে চিপচিপকৈ। আৰু এইফালে মই কাপোৰ কানি জাপি লৈ বাকীখিনি কামৰ আৰম্ভণি কৰিম আৰু এইফালে জাপি কৰি আজৰি হৈ লওঁ। আৰু আজৰি হৈয়ে গৰম পানী এগিলাচ খাইছোঁ। আচলতে কুহুমীয়া পানী এগিলাচ খাওঁৱেই মই ৰাতিপুৱা শুই উঠি। তাৰ পাছত অলপমান দেৰিকৈ চাহ খাওঁ। আৰু এইকেইদিন মোৰ অলপমান গাটো বেয়া আছিল, সেইটো কাৰণে মই ভিডিঅ' আপলোড কৰিব পৰা নাই। যিহেতু এতিয়া লাহে লাহে অলপ ভাল হৈছে আৰু চকুৰ বেমাৰ হৈছিল আচলতে। আৰু সকলোৱে সাৱধানে থাকক আৰু চাফ চিকুণকৈ থাকক। আৰু ৰাতিপুৱা মই গা পা ধুই কৰি এইফালে ৰাতিপুৱা একো বেছি নলগাওঁ, অলপমান বেবী ক্ৰীম লগাওঁ আৰু ফুটো লওঁ আৰু চুলিখিনি ফনিয়াওঁ, বাকী আৰু একো নলগাওঁ ৰাতিপুৱা। চকুৰ অসুখৰ লগতে মোৰ মূৰৰ বিষো হৈছিলে, এতিয়া বাৰু বৰ্তমান ভাল পালোঁ। ভাল পাই মই লগালগ ভিডিঅ' আপলোডে কৰিম বুলি ভাবিলোঁ আৰু ভিডিঅ' বনাম বুলি ভাবিলোঁ। আচলতে বহুত বেছিয়ে ৰঙা হৈ গৈছিলে মোৰ চকুকেইটা, আৰু এতিয়া ভাল পালোঁ আৰু সদায় ভ্লগ দিবলৈ চেষ্টা কৰিম আৰু যিমান পাৰোঁ। তো আপোনালোকেও ভাল পাব বুলি ভাবোঁ। আৰু এইফালে মই অলপমান লিপ বাম লগাওঁ, যিহেতু মোৰ ঠাণ্ডা দিনতো অলপমান ওঠটো ফাটে আচলতে। আৰু এইফালে সকলোখিনি কৰি মেলি গা পা ধুই কৰি চাকি তাকি জ্বলাই আচলতে এইফালে এতিয়া পাকঘৰলৈ যাম। ধূপ চাকি জ্বলাই লওঁ আচলতে ৰাতিপুৱা সময়কণত। আৰু এইফালে পাকঘৰত আৰু আহি পানি ষ্টাৰ্ট কৰিয়ে দিলোঁ। আচলতে ফাৰ্ষ্ট চাহ একাপ খাওঁ বুলি ভাবিলোঁ। আচলতে চাহ খোৱা মোৰ তেনেকৈ নহয়েই, ভাত পানী বনাই কৰি আজৰি হৈহে মই কেতিয়াবা চাহ খাওঁ। আচলতে পাহৰিয়ে থাকোঁ আৰু কেতিয়াবা আগতীয়াকৈ খাই লওঁ বাৰু। আৰু এইফালে মই টেঙামৰা পাত ছিঙিছোঁ দালিত দিবৰ কাৰণে। দালিত দিলে দালিকণ খায়ো ভাল লাগে আচলতে, সুদাকৈ খাবলৈ মন নাযায় অকল দালি। আৰু মই প্ৰায়ে দালি নোখোৱাই হৈছোঁ। আৰু এইফালে ছিঙি ল'লোঁ। আমাৰ চবফালে সেউজীয়া দেই, ভাল লাগে পিছফালৰ পৰিৱেশটো আচলতে। আগফালেও সেউজীয়া, পিছফালেও সেউজীয়াই বাৰু তথাপিও। আৰু এইফালে ভালকৈ ধুই লওঁ আৰু এইফালে তিয়াই ৰাখিছোঁ দালি কেইটামান, আৰু এই পাতকেইখিলাও তিয়াই ৰাখিছোঁ অলপ দেৰি। আৰু এইফালে ভাতটো পাতিয়ে দিলোঁ। আচলতে ভাত আৰু দালিটো পাতিলেই হ'ব। আৰু কালিৰে মাংস থৈ দিয়া আছিলে, সেয়াও বনাই থোৱাই আছে, তাকে গৰম কৰি খাই দিলেই হ'ল। আৰু বৰ বেছি একো বনাই নাথাকোঁ আৰু ৰাতিপুৱা টাইমটোত। আৰু ৰাতিপুৱা সময়ছোৱাত প্ৰায়ে প্ৰত্যেকজনী আচলতে মাইকী মানুহে পাকঘৰলৈ আহিবলগীয়া হয় আৰু দৌৰি থাকিবলগীয়া হয়, যিহেতু ৰাতিপুৱা সময়ছোৱাততো আৰু কাম বুলিয়ে। তথাপিও মই ভিডিঅ'টো বনাম বুলি আজি চেষ্টা কৰিছোঁ, আজি নহ'লে সদায় থাকি যায় বনাম বুলি। আজি কিন্তু মই নেৰিলোঁ, ভিডিঅ' বনাইহে এৰিলোঁ আচলতে। আৰু মোৰ সোনকালে আৰু 10K ছাবস্ক্ৰাইবাৰ কৰি দিয়ক জল্দি, আৰু তাকে আশা কৰোঁ সকলোৱে মৰম দিয়ে যাতে। আৰু এইফালে মই দালিত একেলগে তেলেই মাৰি দিছোঁ। আচলতে মোৰ কিন্তু এটা অভ্যাস আছে দেই, যিয়ে নকৰোঁ কিন্তু প্ৰায় মই হাতখন ধুইয়ে থাকোঁ মাজে মাজে। প্ৰত্যেকজনী আচলতে মাইকী মানুহে ৰাতিপুৱা সময়কণ খুব দৌৰিব লগা হয়, নহয় জানো? শান্তিকৈ নিজে কিবা এটা খাবলৈ পোৱা নাযায় আচলতে। কামখিনি কৰি মানে আজৰি সোনকালে হৈ লোৱাটোৱে বিচাৰোঁ। আৰু এইফালে মই চাহ খাম বুলি যে কৈছিলোঁ, ভাত আৰু দালিটো পাতিহে চাহ খাইছোঁ দেই। আজি এইফালে মায়ে বনাইছিলে ভুৰভুৰীয়া পিঠা, আৰু এইফালে চানা লৈ লৈছোঁ আৰু লাল চাহ একাপ লৈ লৈছোঁ। প্ৰায় লুপ্তই হৈছে দেই। আপোনালোকৰ কি বুলি কয় জনাবচোন দেই ভুৰভুৰীয়া পিঠাটো। খাই ভালেই লাগে বাৰু। মই লগতে ঘিউ অলপমান মৌজোল দি লৈছোঁ, আৰু এইফালে খাই লৈছোঁ শান্তিকৈ। তাৰপাছত ভাবিলোঁ ৰুমটো অলপমান মুচি দিওঁ।
যিহেতু প্ৰায়ে মুচিয়ে থাকোঁ, গৰমত যিহেতু কেতিয়াবা পকাটো পৰি থাকিব লগা হয়, এনেকুৱা গৰম নহয় জানো। আৰু এইফালে দেখিছেনে, কালাৰ কৰোঁতে একদম একেবাৰে লেতেৰা কৰি পেলালে। আৰু ৰাতিপুৱা খুব ডাৱৰীয়া হৈ আছিল আজি বতৰটো। ভালেই লাগে বাৰু, যিহেতু এইকেইদিন ইমান ৰ'দ, ওলাব নোৱাৰা অৱস্থা। আৰু এইফালে দুটামান তিয়ঁহো লাগি আছে। আৰু এয়াই আৰু দেই, আমাৰ সৰু সুৰা খেতি খাই আছোঁ বাৰু তেনেকৈয়ে, আৰু বেছি নালাগে। আৰু এইফালে এজোপা ভেন্দি মাত্ৰ। আৰু এইফালে দেখিলোঁ বহুতকেইটা লাগি থকা দেখিলোঁ তিয়ঁহো। আৰু এইফালে দেখিলোঁ মাটিতে লাগি আছে ভাত কেৰেলা, আৰু ভোট জলকীয়া পূৰা পকিয়ে আছে, আপোনালোকে চাগে দেখা নাপায়। আৰু এইফালে দুপৰীয়া ল'লোঁ ORS। দুপৰীয়া সময়কণ যে সৰু সৰু ভোক লাগিয়ে থাকে নহয় জানো, মোৰ কিন্তু খুব লাগে। আৰু সন্ধিয়াৰ লগে লগে ভাবিলোঁ কিবা এটা খাওঁ, জ্বলা খুব খাবলৈ মন যায় যেতিয়া বতৰটো ডাৱৰীয়া হৈ থাকে। আৰু এইফালে মই বনালোঁ মেগী। আচলতে সুদাকৈ মেগী খাবলৈ মন নাযায়, কিন্তু এনেকৈ ভাল লাগে খাই। আৰু এইফালে বৌয়ে বনালে পকৰি। দুয়োজনীয়ে অস্ত্ৰ শস্ত্ৰ লৈ একদম লাগি গ'লোঁ পাকঘৰত পেট পূজা কৰিবৰ বাবে। খাবৰ কাৰণে যে কিমান কি কৰিবলগীয়া নহয়, চিন্তা কৰিলে একদম কিবা লাগে নহয় জানো। এইফালে মই একদম পূৰা আৰু সোনকালে আৰু পেট পূজা কৰিবলৈ ৰেডি কৰিয়ে আছোঁ। মই কিন্তু ঘূৰি ফুৰিছোঁ যে, য'ত ত'ত ঘূৰি ফুৰিছোঁ বুলি নহয়, আচলতে ফিল্টাৰত পানী নাছিলে, সেইখিনি কামো মই পটককৈ কৰি থৈ আহিলোঁ। আৰু এইফালে ৰেডি হৈ গ'লে মেগী, আৰু বেছি সময় নাই। আমি চাহ নাখাওঁ বাৰু, প্ৰায় চাহ এবাৰ খাওঁ আৰু দিনটোত, ৰাতিপুৱা সময়কণত চাহ খাওঁ, আৰু বাকী ঠাণ্ডা পানীয়ে খাওঁ যিহেতু বহুত বেছি গৰম। আজি কিন্তু বতৰটো ডাৱৰীয়া কৰি আছে, তথাপিও গৰম। মই কিন্তু হাত ধুওঁ বুলি কৈছিলোঁ যে, এয়া দেখিছেনে প্ৰমাণ, হাত ধুইয়ে আছোঁ। আৰু এইফালে সন্ধিয়া সময়কণ আচলতে কিবা এটা খাওঁ খাওঁ লাগেই, যিমানেই যি নহওক। আৰু এইফালে অথনি যে বনাইছিলে বুলি কৈছিলোঁ পিঠা, তাৰে দুটা থাকি গ'ল, দুইজনীয়ে বোলো খাই পেলাওঁ। তাকে ভাবিলোঁ ঘি অলপ আৰু মৌজোল অলপ দি খাওঁ। মই কৈছোঁ যে টেষ্টি হৈছে, এটা খাই দিয়া। আৰু এইফালে কামত লাগি গ'লোঁ আকৌ। সেইফালে বনাই আছিলোঁ যে ৰেডি হৈ গ'ল, এতিয়া আমি তিনিজনীয়ে খাওঁ, ভাইটি পিছে নাই ঘৰত। আৰু এইফালে চাহ তাহ খাই কৰি গা পা ধুলোঁ। এইফালে ভাবিলোঁ মুখত অকণমান চিৰাম লগাওঁ, গাৰ্নিয়াৰ হয়। আৰু এইফালে লগাই ল'লোঁ। বৰ বেছি একো নলগাওঁ দেই, আচলতে মই মেকআপৰ নামত জিৰো। আৰু এইফালে বডি লোচন অলপ মানে লগাই লওঁ বুলি ভাবিলোঁ, সন্ধিয়া সময়কণতে মানে লগাওঁ, বাকীটো দিনটো এলাহতে থাকিয়ে যায়। আৰু আজি একো দেখাবলৈ নহ'লে আপোনালোকক, দিনটো ঘৰতে থকা হ'ল। আৰু আজিলৈ আহিছোঁ দেই, আকৌ লগ পাম।